নমস্কাৰ, মই জেস্মিন চুলতানা। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বিশেষ গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিবলৈ ওলাইছোঁ। কথাটো হৈছে যে আত্মহত্যা। আমাৰ সমাজত এনেকুৱা বহুতো লোক আছে যিয়ে নেকি আমাৰ আত্মহত্যা কৰিবলৈ বিচাৰে, কিন্তু কিহৰ কাৰণে তেওঁলোকলৈ মই কেইটামান প্ৰশ্ন কৰিব বিচাৰোঁ। নাম্বাৰ 1, কেতিয়াবা আপোনালোকে অনুভৱ কৰিছেনে যে জুই ফিৰিঙতি এটা যেতিয়া আমাৰ গাত চিটিকি আহি পৰে তেতিয়া আমাৰ অনুভৱ কেনেকুৱা হয়? আমি কি বুলিছোঁ এইটো? অ' মা মৰিলোঁ। যদি আমি সামান্য এটা ফিৰিঙতিৰ কাৰণে ভয় কৰোঁ, ফিৰিঙতিটোৰ কাৰণে যদি আমাৰ শৰীৰত ইমান কষ্ট পাওঁ আমি, তেনেহ'লে আপুনি নিজেই ভাবকচোন, আমি জানো নিজৰ শৰীৰত জুই লাগিলে কেনেকৈ আমি সহ্য কৰিম। সেইটো কেতিয়াবা আপোনালোকে অনুভৱ কৰি চাইছেনে? ঠিক আছে, এটা কাম কৰিব আপোনালোকে। জ্বলি থকা কাঠি এটা, মেচৰ কাঠি এটা আপোনালোকে হাতত 5 মিনিটলৈকে ৰাখি চাব জ্বলাই কেনে। পাৰিব জানো? যদি তাৰ উত্তাপ সহ্য কৰিব পাৰে তেনেহ'লে আপুনি নিশ্চয় সফল হ'ব পাৰিব, আৰু যদি নোৱাৰে তেতিয়াহ'লে আপুনি এইবোৰ কথা চিন্তা কিয় কৰে? শৰীৰটোক কিয় কষ্ট দিয়ে এইবোৰ কথা ভাবি? নাম্বাৰ 2, আপুনি চাগে ভাবিছে মই নদীত জাপ দিম, পানীত জঁপিয়াই মৰিম, কিন্তু কেনেকৈ? এটা কাম কৰিব আপোনালোকে, বাল্টি এটাত পানী ল'ব, এবাল্টি পানী লৈ নিজৰ মুখখন তিয়াই দিব, তাতে তিয়াই ধৰি থাকিব বহুত সময়লৈকে, 5 মিনিটলৈকে, বেছি সময় নালাগে। আপুনি জানো পাৰিব? কেনেকৈ পাৰিব উশাহ নিশাহ নোলোৱাকৈ থাকিবলৈ? তেতিয়াহ'লে আপোনালোকে তেনেকুৱা চিন্তা কিয় কৰে? এইবোৰ ভুল কথা, এইবোৰ ভাবিব নালাগে। আপুনি যদি 5 মিনিট সময় যদি আপুনি পানীখিনিত যদি মূৰটো ডুবাই ৰাখিব নোৱাৰে, তেনেহ'লে আপুনি নদী, পুখুৰী বা সাগৰত আপোনালোকে কেনেকৈ পাৰিব? ইমান পানীৰ মাজত আপুনি নিজকে কেনেকৈ পাৰিব সেইটো সহ্য কৰিবলৈ? পাৰিব জানো? উশাহ নিশাহ নোলোৱাকৈ উশাহ নিশাহ বন্ধ হৈ যাব, আমাৰ ভিতৰত পানী সোমাব, কেনেকুৱা অনুভৱ হ'ব? আপোনালোকে অনুভৱ কৰি চাইছেনে কেতিয়াবা? এইবোৰ নাভাবিব, এইবোৰ বহুত ভুল কথা। নাম্বাৰ 3, আপোনালোকে চাগে ভাবিছে মই আত্মহত্যা কৰিম গলত চিপ লৈ, কিন্তু কেনেকৈ? এটা কাম কৰিবচোন, নাকে মুখে অকণমান সময় 5 মিনিট সময় নাকটোৰ মুখখন বন্ধ কৰি উশাহ নোলোৱাকৈ থাকিবলৈ চেষ্টা কৰিব। পাৰিবনে আপোনালোকে? নোৱাৰে, আপোনালোকৰ কেনেকুৱা অনুভৱ হ'ব সেইটো আপোনালোকে নিজেই নাজানে। কোনোৱে ফিল কৰিব নোৱাৰিব এইটো, সেই অনুভৱ কোনোৱে বুজি পাব নোৱাৰিব। কিন্তু এটা কথা ভাবকচোন, আপোনালোকে যদি গাত অকণমান দুখ পায় কেনেকুৱা লাগে? আৰু ঠিক তেনেকুৱা ৰছীৰে যদি গলত যদি বান্ধি দিয়া হয় তেতিয়াহ'লে আপোনাৰ কেনেকুৱা অনুভৱ হ'ব? সেইটো আপোনালোকে কেতিয়াবা ভাবি চাইছেনে? এইবোৰ বহুত পাপ কাম হয়। জীৱনটো জীয়াই থাকিবলৈ ভগৱানে দিছে আমাক, আমাৰ লগত যি আছে আমি তাকে লৈ সদায় সুখী হ'বলৈ চেষ্টা কৰিব লাগে। আত্মহত্যা কোনো এনেকুৱা সমস্যাৰ সমাধান নহয় যিয়ে নেকি আমাৰ আত্মহত্যা আমাৰ সমস্যাৰ সমাধান কৰিব পাৰে। সমস্যা জীৱনত বহুত আহিব, কিন্তু সেইবুলি আমি আত্মহত্যা কৰিব নালাগে। আত্মহত্যাৰ কথা আমি ভাবিব নালাগে। ভগৱানে আমাক এটা জীৱন দিছে যিটো আমি উপভোগ কৰিব লাগে। আমাৰ লগত কি আছে কি নাই সেইটো ডাঙৰ কথা নাই, আমাৰ লগত একো নাই, কিন্তু আমাৰ লগত যিখিনি আছে আমি সেইখিনিৰেতো সুখী হ'ব পাৰোঁ, সেইখিনিৰ লগত আমিতো সুখী হ'বলৈ চেষ্টা কৰিব পাৰোঁ। তাকে লৈ কেনে সুখী হ'বলৈ চেষ্টা কৰোঁ। জীৱনটো বহুত সুন্দৰ হৈ পৰিব। আজিলৈ আহিছোঁ, বাই বাই।